প্ৰথম পূজাটো অকণমান ষ্টাইল কৰিবলৈ মন গ'ল। প্ৰথমতে মই পণ্ডছৰ মইশ্চাৰাইজাৰটো সানি লৈছোঁ। তাৰ পাছত কেমিষ্টৰ আণ্ডাৰ আই ক্ৰীমটো সানিছোঁ। কাৰোবাৰ যদি ডাৰ্ক চাৰ্কল হৈছে এইটো সানিব পাৰে। মই ভাল ফল পাইছোঁ এইটো সানি পেলাই। তাৰ পাছত লেকমিৰ ছানস্ক্ৰীণ আৰু মেবিলিন ফিট মি ফাউণ্ডেশ্যন এই দুইটা অকণমান লগাই লৈছোঁ। মোৰ ব্ৰাছ চাছ নাইতো হাতে দিয়ে এইবোৰ সানি লৈছোঁ। আপোনালোকে নাহাঁহিব, খালি পূজা বুলি মোৰ সানিবলৈ মন গ'ল কাৰণে ইটোৰ পাছত সিটো যি আছে ঘৰত চব সানি লৈছোঁ। তাৰ পাছত মই লেকমিৰ ৰ'জ পাউডাৰটো সানি লৈছোঁ। মোৰ তাত কম্পেক্ট পাউডাৰটো নাই। আৰু তাৰ পাছত মোৰ ছেটিং স্প্ৰে নাই কাৰণে ফেচ মিষ্ট আছিলে প্লামৰ, সেইটো সানি লৈছোঁ। সেইটো সানিলেও ধুনীয়াকৈ বহি যায় যি সানো। আৰু তাৰ পাছত এইটো আইলাইনাৰটো আৰু মেবিলিনৰ মাস্কাৰাটো লগাই লৈছোঁ। তাৰ পাছত মই লেকমিৰ লিপষ্টিকটো সানিছোঁ। শ্বেডটো অকণমান ডাৰ্ক হ'ল, ঘপককৈ মই নাজানি পেলাই কিনিলোঁ। তাৰ পাছত মই আহি গ'লোঁ দুৰ্গা মাৰ সেৱা কৰিবলৈ। এয়া আমাৰ গোটেই কাজিনবোৰ ইয়াতে বহি আছোঁ। ইয়াতে সেৱা কৰাৰ পাছত নিৰ্মালি লৈ পেলাই আমি জাগিৰোডলৈ আহোঁতে সীতা জখলাত সোমাই চবেই চাহ আৰু এয়া জাগিৰোডৰ পূজা। তাৰপাছত এতিয়া আহিছোঁ ড্ৰাই ফিছ মাৰ্কেটৰ পূজা মণ্ডপটো চাবলৈ। খুব ধুনীয়া লাগিলে জাগিৰোডৰ পৰিৱেশটো। এয়া জাগিৰোডৰ দেৱী মা আৰু ইয়াতো কিবা নাম হৈ আছিলে। তাৰ পাছত আমি জাগিৰোডৰ পৰা মৰিগাঁও আহিলোঁ। মৰিগাঁৱত আহি পেলাই আমাৰ সকলোৰে দুপৰীয়া ওলাই অহা ভোক লগাৰ কাৰণে ইয়াতে সোমালোঁ। ইয়াতে আমি খালোঁ। কেনেকুৱা পালা খাই? ইয়াতে আমি খালোঁ বাটাৰ পনীৰ ইজ ফেবুলাছ। এণ্ড নেক্সট আইটেম ৱাজ কঢ়াই পনীৰ ইজ লিটিল বিট স্পাইচি এণ্ড য়েছ বাটাৰ পনীৰ মছলা ইজ দ্য বেষ্ট। কিয় হাত ধোৱা লগ লাগে? ইমান এই ছোৱালীজনী সাহসী, এইখিনিৰ পৰা এইকণলৈ যাবলৈ তাই নোৱাৰে, লগ লাগে। পূজাৰ বাবে গাড়ীবোৰ ভিতৰলৈ আনিব দিয়া নাছিলে টাউনৰ ভিতৰলৈ, সেইকাৰণে খোজকাঢ়ি পেলাই অকণমান এনেদৰে পূজা মণ্ডপবোৰ অলপ চব চালোঁ আৰু গোটেইবিলাকে মিলি পেলাই চব খুন্দা চুন্দা খাই মোৰ ভিডিঅ' বনোৱা চবকৰত হাহাকাৰ। মৰিগাঁও পূজা চাই কেনেকুৱা লাগিছে বৌ? মজা। চাওক আমাৰ মৰিগাঁৱৰ সুন্দৰ মণ্ডপ। আজি হৈছে মহা অষ্টমী। ইফালে এয়া 108টা বেলপাত লৈছে আৰু এয়া ফুল আৰু এয়া শৰাই লৈছে। এয়া শৰাই থৈছে মুনমিয়ে। এয়া আমাৰ হেণ্ডচাম দেউতা আহি আছে ৰেডি পুৰা একদম শৰাই দিবলৈ। এফালে শৰাই বস্তু, এফালে হাতত কিবা কিবি লৈছে। যা বাই বাই। দেউতা আৰু ভণ্টি যোৱাৰ পাছত মই মা এনেকৈ আমি গোটেইবোৰ আহিলোঁ ঘৰৰ বাকীবোৰ মানুহ। আৰু ইয়াতে আমাৰ ওচৰৰ পূজাখনত সেৱা কৰিলোঁ। আৰু ইয়াতে অকণমান সময় ইয়াত থাকি পেলাই ইয়াত বহুত মানুহে শৰাই দিছে ইয়াত। তাৰ পাছত আমি গ'লোঁ মৰিগাঁৱলৈ। এয়া মৰিগাঁৱত আহি পালোহি আমি। আজি মহাষ্টমীৰ কাৰণে বহুত ভিৰ হৈছিলে। প্ৰত্যেকখন পূজা মণ্ডপতে বহুত ভিৰ হৈছিলে আৰু খুবেই ভাল লাগিছিলে। আমি ইয়াতে সেৱা কৰিলোঁ আৰু পুষ্পাঞ্জলি হ'ল। এয়া আমি নিৰ্মালিও পালোঁ আৰু লগতে প্ৰসাদো পালোঁ। দেখাইছোঁ। হেপী পূজা। কেনেকুৱা লাগিছে পূজা চাব আহি? বহুত ভাল লাগিছে। এতিয়া আমি আজি মহাষ্টমী ভোগ খালোঁ। আজি অষ্টমী পূজা চাই বহুত ভাল লাগিলে। এখন পূজাত আমি খাবলৈ নাপালোঁ, তাৰপিছত বহিবই নাপালোঁ আমি। ইমান ভিৰ। একদম মানুহবিলাকে চিট একদম কাঢ়ি কৰি দিয়ে। মানে এজন মানুহ উঠি যায়, ইজন মানুহ গৈ পেলাই বহিলে। চান্সে নাপালোঁ আমি বহিবলৈ নধৰা। তাৰপিছত আকৌ গৈ বেলেগ এখনত গৈ পেলাই খালোঁগৈ। দিনটো অ'ৰ পৰা ত'ত কৰি থাকোঁতে ভাগৰ লগা দেখি ভণ্টিৰ আইচক্ৰীম খাব মন গ'ল। এয়া আইচক্ৰীম খাই আছে তাই আৰু ময়ো অকণমান খালোঁ তাইৰ পৰাই। এতিয়া লগৰবোৰক লগ পালোঁ। এয়া আমি লগৰবিলাকক লগ পাই গ'লোঁ। হেপী দুৰ্গা পূজা।
দেখিছে মাইনাও কৈছে লাজ লাগিছে তাই আমি এনেকা খাব বাহ দেখিয়ে খাব মই মাজত থাকি গ'লো এয়া আমাৰ পুচকা খাইছে আমাৰ বিৰিনা বাইদেউ কি কি তহঁতেতো মৰি যাওঁতে খাবি আৰু বিদ্যুতে খুৱাবৰ কাৰণে চবতকে দামী চাহ আছে বিদ্যুতে পইচা দিবৰ কাৰণে দামীটো ল'ব দিছে ৰে মই 10 টকা খাম বুলি ভাবিছো এটা বেছি খাম মোৰ পানী আহি গ'ল আজি আইচক্ৰীমৰ পৰি আইচক্ৰীম ঘূৰি কেঁচুৱা মই নাখাওঁ নহয় নাখাওঁ কিয় নাখাওঁ মই নাখাওঁ মই খাম বুলি মোক বুলি ক'লে কি খাই আছে ইমানো ৰাতিপুৱা আমি দুজনী আহিছোঁ ওলাই ফুল শেৱালি ফুল বুটলিম বুলি কিন্তু চব মানুহে এনেকুৱাকৈ শেৱালি ফুল নিছে গছ জোকাৰি জোকাৰি যে এতিয়া মানে এটাও নাই জোকাৰিলেও নোলায় কি হ'ব মানে এতিয়া বহুত দূৰ আহি আহি পাইছোঁহি কেইটামান ফুল গছজোপা জোকাৰি দিয়াতে কেইটামান ফুলহে পালোঁ এতিয়া আৰু এঘৰ মানুহৰ তাত যাওঁতে বহুত ফুল পালোঁ আৰু মালা গাঁঠিবৰ বাবে আমাৰ হৈ গ'ল ফুল এয়া মায়ে মালাডাল ভৰাই দিছে শৰাই কাৰণে শৰাই আৰু এয়া ধূপ ধূনা বেজন্ত নহ'লে এতিয়া নৱমী আমি শৰাই দিবলৈ যাওঁ সৰস্বতী পূজাও হ'ব আজি হোমো হ'ব তো এইখিনি দি থৈ আহোঁগৈ এপাক সেৱা এটাও কৰি আহোঁ এয়া খুৰাই সৰস্বতী মাক আমি চিলাই লৈ যোৱা মালাডাল পিন্ধাই দিছে আৰু ইয়াতে আমি নৱমী আজি সৰস্বতী পূজা যিহেতু সেৱা কৰিলোঁ আৰু ইয়াতে আমাৰ শৰাইও দিছিলে আজি এইবোৰ শৰাইবোৰ বহুত মানুহে আজি শৰাই দিছে আৰু তাৰপাছত ঘৰলৈ আহি আকৌ যাওঁতে এয়া আমাৰ এইটো বহুত ডাঙৰ প্ৰব্লেম এটা ট্ৰেইন ৰাস্তাটো গেটখন বন্ধ হৈ থাকে আৰু এনেকৈ থাকোঁতে লগ পালোঁ ভাইটি আৰু মাহঁতক মাহঁত এয়া খুৰীহঁতৰ সৈতে গোটেইবোৰ আহিছে একেলগে হেৰিটো উলিয়াই দে ফুলা দাঁতটো ইয়াৰ পাছত আমি সন্ধিয়া আহিলোঁ নগাঁও টাউনলৈ অকণমান পূজা চাবলৈ ইয়াত আমি বেছি সময় নকৰিলোঁ মাত্ৰ 2খন পূজাহে চালোঁ খুবেই ভাল লাগিলে আৰু এখন পূজাটোৰ ওপৰত নাটকো হৈ আছিলে ইয়াত जिस दिन तुमने शिव का वरण किया था और मरे हुए लोगों को निमंत्रण नहीं भेजा जाता है मैं अपने महादेव को नमन करते हुए स्वयं को इस देह को इसी क्षण इसी अग्निकुंड में भस्मीभूत करती हूँ আজি ৰেষ্টুৰেণ্টত ইমানেই ভিৰ এখনত 45 মিনিট লাগিব বুলি কোৱাৰ কাৰণে গুচি আহিলোঁ আকৌ এখনত সুগন্ধিত খালোঁ মজা পালোঁ নহয় না সুগন্ধিতে আহি পেলাই আমি চক্ৰপাণী পৰাশৰ দাক লগ পালোঁ আৰু বহুত ভাল লাগিল তেওঁৰ বিহেভিয়াৰটো বহুত ধুনীয়া আছিলে আমাৰ লগত ধুনীয়াকৈ কথা পাতিলে বহুতে
আমাৰ ঘৰৰ সন্মুখেদি বিজয়া দশমীৰ দিনাখন দেৱী মাক লৈ গৈ আছে।